বন্ধু বান্ধৱীসকল এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মেথছৰ ফাইনেল মক টেষ্ট কপিৰ PDF-ৰ লিংকটো দিয়া আছে। লাষ্ট টাইমৰ বাবে নিজকে পৰীক্ষা কৰক। অ'কে, এনচাৰ কি আজি সন্ধিয়া দিয়া হ'ব। PDF-ৰ লগতে আজিৰ ভিডিঅ'ত মই তিনি প্ৰকাৰৰ বিভিন্ন ধৰণৰ তিনি প্ৰকাৰৰ বহুত ইম্পৰ্টেণ্ট অংকৰ বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰোঁ। কোনো এটা পৰীক্ষাত 5 নম্বৰ আছিল 16%, ঠিক আছে। যিকোনো এটা পৰীক্ষাত 16% নম্বৰ পালে পাছ কৰিব। এজন পৰীক্ষাৰ্থীয়ে 55 নম্বৰ পাই 25 নম্বৰৰ বাবে ফেইল কৰিলে। পৰীক্ষাত মুঠতে কিমান নম্বৰ আছিল? 400, 500, 550 or 450, ঠিক আছে। এতিয়া চাওক 16% নম্বৰ পালে পাছ। 16% এই নম্বৰটো পালে কিন্তু পাছ কৰিব। এতিয়া এই নম্বৰটো সমান কোন এজন পৰীক্ষা 55 নম্বৰ পাইছে 55 নম্বৰ পাইছে, তাত শৰ্ট আছিল 25 নম্বৰ, তাৰমানে আৰু 25 নম্বৰ বেছি পালে পাছ কৰিলে হয়। এতিয়া এই দুটা যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে পাম আমি 80, তাৰমানে 80% 80 নম্বৰ পালেহে পাছ কৰিব। আৰু সেই পাছ কৰা নম্বৰটো 16%ৰ সমান, তাৰমানে 16% যদি 80 হয় তেনেহ'লে 100% কিমান হ'ব? 100% হ'লে এই 80ৰ লগত 100 মাল্টিপ্লাই হ'ব আৰু 16টো তলত ডিভাইড হ'ব। এতিয়া এইটোৰ যদি আমি ডিভাইড কৰি দিওঁ 16 1 টাইম 5 টাইম 5 16 80, এতিয়া নম্বৰ হ'ল টোটাল, তাৰমানে 100% নম্বৰ। এই পৰীক্ষাত যিমান মুঠ নম্বৰ আছিল সেই নম্বৰটো 100%, তাৰে 16% হ'ল 80, তেনেহ'লে 100% হ'ল 500। চ' পৰীক্ষাত মুঠ নম্বৰ আছিল 500, অপশ্যন বি। এতিয়া ছেকেণ্ড প্ৰশ্নটো পৰীক্ষাত এজন ছাত্ৰই 46 নম্বৰ পাই 55 নম্বৰৰ বাবে ফেইল কৰে। আন এজন ছাত্ৰই আকৌ 81% নম্বৰ পাইছে, তেতিয়া তেওঁৰ নম্বৰটো 5 নম্বৰতকৈ মাথোন 15 নম্বৰহে বেছি। তেতিয়া পৰীক্ষাত মুঠ নম্বৰ কিমান আছিল? এইটো আগতকৈ অলপ ভিন্ন টাইপৰ। আগত পাছৰ পাৰ্চেণ্টেজটো দিয়া আছিল, তাৰ লগতে কিমান নম্বৰ পাইছে আৰু কিমান নম্বৰ শ্বৰ্ট আছিল। কিন্তু এই অংকটোত কিন্তু তেনেকুৱা নহয়, এই অংকটোত অলপ ভিন্ন টাইপৰ। গতিকে আমি খুব ইজিলি বস্তুখিনি কেলকুলেশ্যন কৰিম। আপোনালোকে কোনে কি নিয়মত কৰিছে কৰক, কিন্তু এইটো মই একদম ইজি নিয়মত কেলকুলেশ্যন কৰিম, আপোনালোকে চাওক। আচ্ছা, 46% পোৱাৰ পিছত 55 নম্বৰ শ্বৰ্ট থাকিল, তাৰমানে 46%ৰ লগত যদি আমি 55 প্লাছ কৰি দিওঁ তেনেহ'লে 5 মাৰ্কটো আহি যাব। 46%ত যিমান মাৰ্ক হ'ব সেই মাৰ্কৰ লগত যদি 55 প্লাছ কৰোঁ তো ডেফিনেটলি 5 নম্বৰ আহিব। সেই নম্বৰটো আকৌ 81 জনে পাইছে, 81% যাৰ নম্বৰ আছিল সেই নম্বৰটো এই মুঠ নম্বৰৰ 81% নম্বৰ যিমান হয় তাৰ পৰা যদি 15 নম্বৰ মাইনাছ কৰোঁ, কাৰণ 81 জনে পাইছে, তেওঁ 5 নম্বৰতকৈ মাত্ৰ 15 নম্বৰ বেছি পাইছে, তাৰমানে 81 নম্বৰ যিটো হয় সেই নম্বৰতকৈ 15 নম্বৰ কি কৰিব লাগে? মাইনাছ কৰিব লাগিব। যদি মাইনাছ কৰে তেনেহ'লে একজেক্টলি যিটো 5 নম্বৰ সেইটোহে থাকিব, আৰু ইফালে 46% যিটো নম্বৰ হ'ব তাৰ লগত 55 প্লাছ কৰিলে একজেক্টলি দুয়োটা 5 মাৰ্ক সমান হ'ব। কিয়? কাৰণ 46ৰ লগত 55 প্লাছ কৰিলে 5 মাৰ্কৰ সমান হয়, আৰু 81%ৰ পৰা 15 মাৰ্কছ মাইনাছ কৰিলে 5 মাৰ্কৰ সমান হয়, কাৰণ 5 মাৰ্কতকৈ মাত্ৰ 15 নম্বৰহে বেছি পাইছে। এতিয়া চাওকচোন, এই পাৰ্চেণ্টেজ যিটো আছে আমাৰ, চাওক এইটো প্লাছ মাৰ্ক, ইয়াৰ প্লাছ মানটো ইফালে, এইটো যদি আমি ইফালে আনো কি হ'ব? তেনেহ'লে সংখ্যা দুটো ইফালে আহি যাব। সংখ্যা দুটো হ'ল 55ৰ লগত 15 প্লাছ হ'ল আৰু 81ৰ পৰা 46 মাইনাছ হ'ল, তেনেহ'লে এটা পাৰ্চেণ্টেজ আহি যাব। এতিয়া চাওক, এই দুটা প্লাছ কৰিলে হয় 55 এণ্ড 15 কিমান হ'ব? 70 হ'ব। আৰু 81ৰ পৰা 46 যদি মাইনাছ কৰোঁ, 11ৰ পৰা 6 গ'লে 5, 7ৰ পৰা 4 গ'লে 3, তাৰমানে 35%। এতিয়া আপোনালোকে চাওক, এই 35% সমান কিমান হ'ল? 70। আমাক কি বিচাৰিছে? পৰীক্ষাত মুঠ নম্বৰ বিচাৰিছে নহয়, তাৰমানে 100% লাগে। এতিয়া 35%ৰ মান পালোঁ 70, তেনেহ'লে 100% কিমান হ'ব? 100% হ'ব 70ৰ লগত 100 পূৰণ হ'ব আৰু 35টো তলত ভাগ যাব। এইটো কাটাকাটি কৰিলে দুবাৰ যাব, এতিয়া 200, তাৰমানে পৰীক্ষাত মুঠ নম্বৰ আছিল 200, অপশ্যন ডি।
ঠিক আছে বলক এনেকুৱা টাইপৰ নেক্সট আৰু এটা প্ৰব্লেম আছে এইটো আলোচনা কৰিলে আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব এই অংকটো চাওক এজন ছাত্ৰই পৰীক্ষাত 30% নম্বৰ পাই 30 নম্বৰৰ বাবে ফেইল কৰে আন এজনে আকৌ 45% নম্বৰ পাই 5 মাৰ্কতকৈ 15 নম্বৰ বেছি পায় একই ধৰণৰ প্ৰশ্ন গতিকে দুয়ো ক্ষেত্ৰত ইয়াত মুঠ নম্বৰ বিচৰণে কৈছিল যে পৰীক্ষাত পাছ কৰা নম্বৰৰ শতাংশ কিমান আছিল কিমান শতাংশ নম্বৰ পালে পাছ কৰিব লাগিছিল এটো গোটেইখিনি শতাংশ হ'ব এনসারটো এতিয়া দুটা প্ৰশ্ন আমি চাও একদম ক্লিয়াৰ আগৰ নিচিনাকৈ তেনেহলে জনে 30% পাইছে 30% ধৰক পৰীক্ষাত যিকোনো মাৰ্ক থাকিব পাৰে 400 200 300 যিকোনো তাৰে 30% যিমান হ'ব তাৰ লগত 30 নম্বৰ যেহেতু শর্ট আছে তাৰ লগত যদি 30 নম্বৰ প্লাস কৰি দিও তেনেহলে কি 5 মাৰ্কৰ সমান হল আকু জনে 45% পাইছে এই বেচৰা যেহেতু 5 নম্বৰতকৈ 15 মাৰ্কস বেছি পাইছে গতিকে ইয়াৰ পৰা 15 মাৰ্কস যদি আমি মাইনাস কৰি দিও তেনেহলে কি 5 মাৰ্কৰ সমান হল আলটিমেটলি দুয়ো পিনে সমান হৈ গল তাৰমানে এইটো 5 মাৰ্ক হল এইটো 5 মাৰ্ক হল ঠিক আছে এতিয়া কি কৰিছো আপোনাক কথাখিনি আকৌ এবাৰ মই কৈছো যে জিনে 30 যেটো মুঠ নম্বৰ তাৰ পৰা 30% উলিয়ালে যেটো নম্বৰ হ'ব তাৰ লগত 30 নম্বৰ শর্ট আছিল এইটো প্লাস কৰিলে 5 মাৰ্কৰ সমান আকৌ জনে মুঠ নম্বৰৰ 45% পাইছিল ধৰক 45% কোন এটা নম্বৰ হ'ব সেই নম্বৰটো আকৌ 5 নম্বৰতকৈ 15 মাৰ্কস বেছি গতিকে ইয়াৰ পৰা 15 মাৰ্কস আমি মাইনাস কৰিলো এতিয়া দুই পিনে সমান হৈ গল এতিয়া পার্সেন্ট বিলাক পার্সেন্টৰ লগত ল এইটো মাইনাস আছে এইটো মাইনাস আছে এইটো প্লাস আছে গতিকে মাইনাসটো ইফালে আহিলে প্লাস হৈ যাব 30 and 15 যোগ কৰিলে 45 হ'ব আৰু ইয়াত 45% এই দুটাৰ ডিফারেন্স কি আহিব এইটো ইফালে যাব মাইনাস হ'ব তলে 45 ৰ পৰা 30 গলে ইয়াতো 15% আহিল এতিয়া চাও পৰীক্ষাত মুঠ মাৰ্কস কিমান আছিল আমি আগে উলিয়াম তাৰ পিছত কিমান পার্সেন্ট পাব লাগিব এইটো উলিয়ালে হৈ যাব এতিয়া 15% মানে 45 তাৰ মানে 15% মানে যদি 45 হয় তেনেহলে 100% মানে কি হ'ব এই 45 ৰ লগত কি প্লাস হ'ব পার্সেন্টটো সদায় তলত ভাগ কৰে ইয়াৰ লগত 100 পূৰণ হ'ব আৰু পার্সেন্টৰ নম্বৰটো সদায় ভাগ কৰে ঠিক আছে গতিকে ভাগ কৰিলে কিমান আহিব আমাৰ 300 নম্বৰ আহিল মানে পৰীক্ষাত মুঠ নম্বৰ আছিল 300 এতিয়া 300 ৰ ভিতৰত 5 মাৰ্ক কিমান গতিকে আমি ইয়াৰ পৰা উলিয়াব পাৰো ইয়াৰ পৰা উলিয়াব পাৰো কাৰণ এইটো উলিয়ালে তাৰ পৰা 15 নম্বৰ মাইনাস কৰিব লাগিব আৰু এইটো উলিয়ালে তাৰ লগত 30 প্লাস কৰিব লাগিব মুঠ নম্বৰ পাই গলো আমি এতিয়া আমি এইটোৱে উলিয়াকচোন কি হয় তেনেহলে 300 যদি আমি 45% উলিয়াই লওঁ তেনেহলে কি হ'ব 300 45% উলিয়াই ললে দুটা শূন্য গুছি যাব 3 5 15 3 4 12 13 135 নম্বৰ আচ্ছা এই নম্বৰটো 5 মাৰ্কতকৈ কিমান বেছি আছিল 15 বেছি আছিল নহয় তো ইয়াৰ পৰা 15 যদি আমি মাইনাস কৰি দিও তেনেহলে 120 আহিব এতিয়া 120 টো মুঠ নম্বৰৰ কিমান শতাংশ মানে 5 মাৰ্কটো কিমান আলটিমেটলি 120 টো মুঠ নম্বৰ হল 300 তাৰে কিমান শতাংশটো দুটা শূন্য কাটি গলে 3 4 গুণ 12 তাৰ মানে 40% নম্বৰ পৰীক্ষাত পাব লাগিব তেতিয়াহে পাস কৰিব গতিকে এই হল তিনি ধৰণৰ প্ৰশ্ন কেনেকুৱা লাগিছে যদি ভাল লাগিছে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যিমান পাৰে এই দুই এদিনৰ ভিতৰত শেয়াৰ কৰিলে যাতে বেলেগো চাবলৈ সক্ষম হয় সো থ্যাংক ইউ ফৰ ওয়াচিং